Hello everyone, মই নিতুমণি। আজি মিনি ভ্লগটো নলবৈৰা ভাষাত। পুৱাই গা ধুই উঠি আহিছো হালো। কবা গেলি আজিকালি হালখানো মই 2 নম্বৰ ঘৰখান আনি আহিছি। বেলেগ কাম নভা পাৰে কিন্তু হালখান এক দিনো এৰবা নৰো মই। হালৰ কথা বহুত পেদলো ইটা খৰ মাথা মাৰো। এনাইতো পুৱাৰ বেলাত ভাতে চলে আমাৰ কিন্তু আজি মেগি খাম বুলি ভাবছো আৰু দেখছি না বান্দৰৰ উৎপাতত সব বাকচত ভৰি থবা লাগা হৈছে বস্তু গেলা। আজি মেগিটো ডিমাই দি খাম বুলি ভাবছো। নাই ডিমা ভাল নাপাং কিন্তু এই ভিডিও বিলাকত দেখি মোৰো খাবার মন গেল। সেইবাবে বনি আছো আৰু আপোনালোকক অলপ চলপ দেখি আছো। আৰু বহুত কষ্টৰ ফলত 2 মিনিটৰ মেগি হৈ গল মাত্ৰ 1 ঘণ্টা। পিছে মিছা নকপচোন দেখি কিনে খাবার মন গেছি না আপোনালোকৰ। হৰ পিছৰ আগত লৈ ৰখি থাকবা নৰো গাইস। খাইয়ে দিলো দক। সদৰ কথানো কি কম আজি মাৰ মুখে দিয়ে শুনক। হৰ দিছি না মায়ে কৈছি মানে হদ হৈছি। মেগি খাই উঠিয়ে আৰু চাহ বহাই দিলো যিহেতু আজি ভাত খনাই। বেলেগ দিনা মায়ে বনাই সবখিনি আজি ভাবিলো ময়ে বনাও। আৰু মই কথা পাতি থাকাতে এয়া মোৰ চাও হৈ গেল। তে হ'ব দক আমি চাহ খাং। আৰু আপোনালোকেও যদি ভাল পাইছি ভিডিওটো তেতিয়াহলে সাবস্ক্ৰাইব কৰি যাব। আজিলৈ ইচ্ছুতে বাই বাই।